পাঠানৰ জ্বৰত ডুবি অসমবাসীৰ আমনি লাগিছে যদি চিন্তা নকৰিব। এতিয়া অসমবাসীয়ে ডুবিবলৈ লৈছে ডক্টৰ বেজবৰুৱা 2ৰ জ্বৰত। 5টা দশকৰ মূৰত মুক্তি পাইছে 1969 চনৰ ছুপাৰহিট চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা ছিকুৱেল। কেনে হৈছে চলচ্চিত্ৰখন আশা কৰিব পৰা ধৰণে আমোদ ল'ব পাৰিছেনে দৰ্শকে? আজি সম্পূৰ্ণ আলোচনা কৰিম আমাৰ এই ভিডিঅ'টোত। নমস্কাৰ, মই দীপে স্বাগতম জনাইছোঁ জলিউড আনঅফিচিয়েলৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ তাৰিখত ডক্টৰ বেজবৰুৱা 2ৰ কথা নজনা চলচ্চিত্ৰ প্ৰেমী হয়তো কোনো নোলাব। আৰু ইতিমধ্যে মুক্তিৰ 2টা দিনৰ বক্স অফিচ কালেকশ্যনে বুজাই দিছে যে চলচ্চিত্ৰখন চোৱা দৰ্শকৰ সংখ্যাও কম নহয়। প্ৰয়াত নিপন গোস্বামীদেৱৰ অভিনীত আৰু পৰিচালিত শেষৰখন চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা 2। ছবিখনৰ প্ৰযোজনা সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিণী গোস্বামী। চলচ্চিত্ৰখনৰ কাহিনী সুন্দৰকৈ সজাইছে ৰাজদীপে। ৰাজদীপ নতুন প্ৰজন্মৰ প্ৰতিভাৱান চিত্ৰনাট্যকাৰ আৰু তেওঁৰ প্ৰতিভাৰ বলতেই প্ৰথম অৱস্থাৰ পৰাই দৰ্শকক বান্ধি ৰাখিবলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত ছবিখন যথেষ্ট ফাষ্ট যদিও দ্বিতীয় ভাগত গোটেই কাহিনীটো বুজিব পাৰিলে হয়তো আপোনালোকো এবাৰলৈ স্তম্ভিত হৈ ৰ'ব। দুয়োটা ভাগৰ কাহিনী আৰু চিত্ৰনাট্য যি সুন্দৰকৈ নিখুঁতভাৱে সজাইছে সেয়া প্ৰশংসনীয়। ছবিখনৰ প্ৰতিটো চৰিত্ৰৰ অভিনয় সুন্দৰ। আদিল হুছেইনৰ দৰে বলিষ্ঠ অভিনেতাক ডাঙৰ পৰ্দাত উপভোগ কৰাত সুযোগ অসমবাসীয়ে এৰি নিদিয়াটোৱেই ভাল। চলচ্চিত্ৰখনত জুবিন গাৰ্গৰ অভিনয় সকলোকে মোহিত কৰি গৈছে। মুঠতে প্ৰথম দৃশ্যটোৰ পৰাই ছাছপেন্স ধৰি ৰাখিব পৰা আৰু শেষ পৰ্যায়লৈ যিটো টুইষ্ট ৰাখি গৈছে সেয়া অতুলনীয়। অসমবাসীয়ে চলচ্চিত্ৰখন চোৱাটোৱেই আমি কামনা কৰোঁ। লগতে প্ৰয়াত নিপন গোস্বামীদেৱক আজিৰ প্ৰজন্মই পুনৰবাৰ ছবিগৃহত চোৱাৰ সুযোগ নাপাব। ইতিমধ্যে মুক্তিৰ 2টা দিনত চলচ্চিত্ৰখনে 1 কোটিৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অনাগত দিনত উপাৰ্জনৰ নতুন অভিলেখ গঢ়িব বুলি আমি আশাবাদী। লগতে চলচ্চিত্ৰখন চাইছে যদি কোনজন অভিনেতাৰ অভিনয় আপোনাক আকৰ্ষিত কৰিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।